নমস্কাৰ, মই দেৱজিৎ কোঁৱৰ DK ডেইলিজৰ অন্য এটা ভিডিঅ' লৈ মই পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু মই আজি খুব ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰাৰ কাৰণটো হ'ল মই আজি বৰ্তমান যোৰহাটত উপস্থিত আছোঁ আৰু যোৰহাট মোৰ বাইদেউৰ ঘৰত উপস্থিত আছোঁ। মোৰ বাইদেউ মানে মোৰ ৱাইফৰ বায়েক হয় আৰু তেখেতৰ ঘৰত মই উপস্থিত আছোঁ। আৰু মই যোৰহাটৰ পৰা ব্লগটো এইটো কাৰণে ষ্টাৰ্ট কৰিছোঁ। মোৰ পিছফালে যে সৌ বিল্ডিংটো দেখিছে, বিল্ডিংটো আচলতে আপোনালোকে মানুহ থকা বিল্ডিং বুলি ভাবি ভুল নকৰিব, কাৰণ এই বিল্ডিংটো হৈছে এটা ডায়েৰী ফাৰ্ম হয়। ইয়াতে কেইবাটাও প্ৰজাতিৰ জাৰ্চি গৰু আছে আৰু জাৰ্চি গৰুৰ পৰা গাখীৰ তেওঁলোকে ব্যৱসায় ভিত্তিত উৎপাদন কৰে আৰু এই উৎপাদিত গাখীৰবিলাক যোৰহাট টাউনকে ধৰি বিভিন্ন অঞ্চলত তেওঁলোকে ডিষ্ট্ৰিবিউট কৰে। ইয়াতে পেকেজিং হয়, পেকেজিঙৰ পিছত তেওঁলোকে ডিষ্ট্ৰিবিউট কৰিবৰ কাৰণে গাখীৰবিলাক গাড়ীৰ দ্বাৰা পঠাই দিয়ে। তেনেহ'লে ভাবি চাওক গাখীৰ উৎপাদনটো কিমান এটা লাভজনক ব্যৱসায় হ'ব পাৰে, কিমান টকা তাৰ পৰা উপাৰ্জন হ'ব পাৰে। আৰু যদি তেখেতলোকৰ লাভ নহয়, যদি উপাৰ্জন নকৰে, তেনেহ'লে কিয় ইমান আটক ধুনীয়াকৈ তেওঁলোকে এই জাৰ্চিবিলাক পুহিছে বা জাৰ্চিবিলাক তেওঁলোকে ৰাখিছে। নিশ্চয় তেওঁলোকৰ লাভালাভ ভাল হ'ব লাগিব, সেইবাবে তেওঁলোকে এনেকৈ জাৰ্চি গৰুবিলাক ৰাখিছে বা পুহিছে। যিমান সম্ভৱ হয় মই দেখাবলৈ চেষ্টা কৰিম, ভিতৰত গৈ দেখাবলৈ চেষ্টা কৰিম কেনেদৰে তেওঁলোকে গৰুবিলাক পুহিছে, কেনেদৰে ৰাখিছে, কেনেদৰে প্ৰতিপালন কৰে, এই বিষয়ে দেখাবলৈ মই আপোনালোকক চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। এটা সুন্দৰ পথেদি ভিতৰলৈ সোমাই আহিছোঁ আৰু দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ ফল মূলৰ গছকে আদি ধৰি বিভিন্ন ধৰণৰ ফুলৰ বাগিচাসমূহ ধুনীয়াকৈ সজাই ৰাখিছে তেওঁলোকে। আৰু দেখিবলৈ পাইছোঁ শাক পাচলিকে আদি কৰি বিভিন্ন ধৰণৰ গছবিলাক তেওঁলোকে লগাই ৰাখিছে। আৰু এইবিলাক আচলতে কোনো ধৰণৰ কৃত্ৰিম সাৰ তেওঁলোকে ব্যৱহাৰ নকৰে, ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে। তেওঁলোকে গৰুৰ যিবিলাক আৱৰ্জনা থাকে, গৰুৰ গোবৰ, তেওঁলোকে সেইবিলাকেই ইয়াত সাৰ হিচাপে ইউজ কৰে। চাওক কি এটা ধুনীয়া সুন্দৰ পৰিৱেশ, আচলতে দেখিলে মনটো ভাল লাগি যায়। মোৰ পিছফালে এখন আপোনালোকে দেখিছে বৃহৎ ডাঙৰ এখন ফাৰ্ম হয়, ইয়াত জাৰ্চি গৰু আছে আৰু যিমান সম্ভৱ মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। তেখেতলোকে এতিয়া গাখীৰ খীৰাই আছে, গাখীৰ বৰ্তমান মেচিনৰ পৰা খীৰাই মানুহ কৰ্মচাৰী আৰু এইফালে যে দেখিছে তাতে তেওঁলোকে বটলিং কৰে গাখীৰবিলাক বিশুদ্ধকৈ পৰিষ্কাৰকৈ তেওঁলোকে বটলিং কৰে। বটলবিলাক ধুই থকা আপোনালোকে দেখা পাইছে। ধোৱাৰ পিছত তেওঁলোকে ধুনীয়াকৈ পৰিষ্কাৰ পানীত ৱাছ কৰে, ৱাছ কৰাৰ পিছতে তেওঁলোকে বটলিং কৰে। আমি পিছফালে দেখিছে চাকনিৰে চাকি ধুনীয়াকৈ বিশুদ্ধ কৰি লয়। এইখন চাকনিখন দেখিছোঁ, ইয়াতে চাকিজনে ধুনীয়াকৈ বিশুদ্ধ কৰি লয়, ভিতৰত কৰি পেলাই সুন্দৰকৈ বটলিং কৰে।
চেষ্টা কৰিম। মোৰ পিছফালে থকা এই দাদাজনক মই সুধিম তেখেতে কিমান দৈনিক কিমান গাখীৰ উৎপন্ন কৰে। দাদা একদিনত কিমান গাখীৰ ওলায়? একদিনত কিমান গাখীৰ ওলায়? নহয় একদিনত কিমান গাখীৰ উৎপন্ন হয়? প্ৰডাকশ্যন কিমান হয়? 190-180 লিটাৰ। এইবিলাক অকল যোৰহাট টাউনতে আপোনালোকে বিক্ৰী কৰে বাহিৰে? সময়ত তেখেতলোকে আচলতে খুব ব্যস্ত থাকে। ব্যস্ত থকাৰ বাবে বৰ বেছি কথা সুধি থাকিবলৈ ভাল নালাগে। তেওঁলোকে যিহেতু একোজন কৰ্মচাৰী আৰু তেওঁলোকৰ নিত্য নৈমিত্তিক যিবিলাক কৰ্ম থাকে সেইবিলাক তেওঁলোকে কৰিবই লাগিব। সেইবাবে মই আমনি কৰি থাকিলে খুব এটা ভাল নহ'ব। তথাপিতো তেওঁলোকে জনোৱা মতে 180ৰ পৰা 190 লিটাৰলৈকে প্ৰডাকশ্যন হয় ডেইলি। আৰু সুন্দৰকৈ চিচাৰৰ বটলত তেওঁলোকে বটলিং কৰে। একদম হাইজেনিক হয়, চাফ চিকুণতা আছে তেওঁলোকৰ। একদম বিশুদ্ধীকৰণ কৰি লোৱাৰ পিছতহে তেওঁলোকে বটলিং কৰে। সেইটো মই নতুনকৈ ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ। হয়তো কথাখিনি কওঁতে ক'ৰবাত হয়তো ভুল হ'ব পাৰে বা সম্পূৰ্ণৰূপে আপোনালোকক মই বুজাই ক'ব নোৱাৰিব পাৰোঁ। তাৰ বাবে আপোনালোকে ক্ষমা কৰি দিব। আৰু এয়ে আচলতে গাখীৰৰ এটা বৃহৎ ব্যৱসায়। আৰু পিছফালে তেওঁলোকে গ্ৰাহক বা অন্য মানুহ আহিলে ধুনীয়াকৈ চাব পৰাকৈ বা সুন্দৰকৈ আকৰ্ষিত কৰিব পৰাকৈ এখন ফুলৰ বাগিচা ৰাখিছে। প্ৰত্যেকটো বস্তুৱে তেওঁলোকে সুন্দৰকৈ ৰাখিছে। মানুহে আচলতে ব্যৱসায় এটা কৰিবলৈ হ'লে প্ৰথমে লাভ লোকচানৰ কথা নাভাবি যদি তেওঁ সুন্দৰৰূপে কৰি যায় কামটো, মই ভাবোঁ তেওঁ ছাকচেছ হ'বই। গতিকে আজিলৈ ইমানেই, ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰি দিব।